নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ এই ভিডিঅ'লৈ। আজি লৈ আহিছোঁ 120টা এছিষ্টেণ্ট পদৰ ভেকেঞ্চিৰ বিষয়লৈ। আছাম এপেক্স বেংকত 120টা এছিষ্টেণ্ট পদৰ মুকলি কৰা হৈছে আৰু এই পদসমূহৰ কাৰণে আপোনালোকক বয়সৰ সময়সীমা বিচাৰিছে। ইয়াতে এজ লিমিট দিছে। পিপল হু হেভ মিনিমাম এজ অফ 21 years and maximum age of 34 years can apply this notification and the age relaxation is applied as per rules. Age should not exceeding 30 years. However, as relaxed for women, OBC, SC, ST, physically handicapped candidates as per norms. Application fee dia hoise. Fees for candidates 600 rupees. Payment mode dise candidates have to pay the application fee through online only. Era apnalokok pay scale dia hoise. Candidates will be paid minimum of 18,730. Candidates will be paid maximum of 68,040. এর আপোনালোকক এপ্লাই কেনেকৈ কৰিব হেতু কোৱা হৈছে। হাউ টু এপ্লাই, ভিজিট দ্য অফিচিয়েল ৱেবছাইট ফৰ এপ্লিকেশ্যন ফৰ্ম, গো থ্ৰু দ্য ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন, ডাউনলোড দ্য এপ্লিকেশ্যন ফৰ্ম, ফিল দ্য ডিটেইলছ, ছাবমিট দ্য থ্ৰু অনলাইন। আৰু ইয়াতে আপোনালোকক ইম্পৰ্টেঞ্চ ডেট দিছে। আপোনালোকক ষ্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন ফ্ৰম 29 January 2024 আৰু ক্লোজিং ডেট দিছে। ক্লোজিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন ইজ অন 13 February 2024। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।